সুপ্ৰভাত সকলোলৈকে। আমি বৰ্তমান গৈ আছোঁ তিনিচুকীয়াৰ লিডুত অৱস্থিত ভান্তে বাবাৰ আশ্ৰমত। ভান্তে বাবাৰ বিষয়ে নিশ্চয় বহুতে জানে, বহুতে শুনিছে চাগে। অসমৰ বিখ্যাত ব্যক্তিসকল ক'বলৈ গ'লে অসমৰ মেক্সিমাম মানুহে ভান্তে বাবাৰ পৰা আশীৰ্বাদ অকণমান লৈ পেলাই এটা ভাল কামৰ বাবে, এটা ভাল ভৱিষ্যতৰ বাবে আগবাঢ়ে। গতিকে বলকচোন আমি যাওঁ, ব্লগটোত কি দেখা পাই চাওঁ। আমি যাত্ৰা ষ্টাৰ্ট কৰিছোঁ নাৰায়ণপুৰৰ পৰা। অলপ দূৰ আহি আমি বিহপুৰীয়া পালোঁ। বিহপুৰীয়াত আছে ভূপেন্দ্ৰ নাৰায়ণ দা, আমাৰ লগত যাব তেওঁ। যেনে তেনে শুই উঠি কষ্ট মষ্টকৈ আহিছে আৰু বেচেৰাটো। ঠিকেই দেখিছে, এইখনে হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা চতুৰ্থখন দলং বগীবিল। বহুতে চাগৈ নিশ্চয় দেখিছেই, তথাপিতো যিসকলে দেখা নাই চাই লওকচোন। ইমান ধুনীয়া দৃশ্য, ইমান নান্দনিক দৃশ্য, চালে চাই থাকিবলগীয়া। আমি জাষ্ট কি জেগা লাহোৱালত আমি চাৰিজন ভাত খাবৰ কাৰণে, ব্ৰেকফাষ্ট কৰিবৰ কাৰণে নামিলোঁ। কি আহে চাওঁচোন। আমাৰ খানা আহি পালে। ব্ৰেকফাষ্ট বুলি কৈছিলোঁ যে ভাবিছে চাগে ভাতেই খাই দিছে। কি কৰিব, অসমীয়া ল'ৰা, অসমৰ মানুহ আমাৰ ভাতেই মেইন খোৱা মানুহ। যদিও মাছ মাংস লোৱা নাছিলোঁ, যিহেতু আশ্ৰমলৈ যাম, তথাপিতো কেইখনমান বৰ সুস্বাদু ব্যঞ্জন দিছিলে, বৰ ধুনীয়াকৈ বনাইছিলে। খাই নিশ্চয় বৰ ভাল লাগিল। এইখন হোটেলত খালোঁ ভাত, বহুত ধুনীয়া খানা দিছে। ছানফিষ্ট হোটেলখনৰ নাম। আপোনালোকে এইফালে আহিলে লাহোৱালত আছে ছানফিষ্ট ইন, আহিব। বহুত ধুনীয়া খানা বনাইছে, ভেজ থালিয়ে বহুত বেছি ভাল লাগিলে। এইটো চাওকচোন, বাটত আমি এটা বৰ ধুনীয়া মন্দিৰ দেখিলোঁ। ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ। আৰু তেতিয়া আমাৰ লগত যোৱা মানস দাই ক'লে ৰত্নাকৰ চিনেমাখনৰ এটা ছিকুৱেঞ্চৰ শ্বুট বোলে ইয়াতে হৈছিলে। ভাল লাগি গ'ল দেখা পাই। চাৰিওফালে বাগানৰ মাজে মাজে আহি আছোঁ আৰু ধুনীয়া। আমাৰ কেইজনে এই ট্ৰেইন ট্ৰেকটো পাৰ হৈ পেলাই সেই তাৰ পৰা পাৰফিউম কিনিব গৈছে। আৰু মাত্ৰ 5 কিলোমিটাৰ, আৰু 5 কিলোমিটাৰ গ'লে আমি আমাৰ গন্তব্যস্থান পাই যামগৈ। এইখন গেটেদি আমি সোমাই আহিলোঁ আৰু 5 কিলোমিটাৰ গ'ল। আমি আশ্ৰমত তেখেতসকলৰ বাবে কেইটামান ফল মূল কিনি ল'লোঁ। তাত ভিডিঅ' কৰা নহ'লে। এতিয়া পেকেটৰ ভিতৰত আছে, গাড়ীৰ ভিতৰত জাম্পিঙত ভালকৈ দেখাব পৰা নাই। তাত নামি লৈ দেখুৱামগৈ ভালকৈ। বহুত বিৰতিৰ মূৰত আমি অৱশেষত উপস্থিত হ'লোঁ আমাৰ গন্তব্যস্থান ভান্তে বাবাৰ আশ্ৰম। ইমান সুন্দৰ দৃশ্য, চাৰিওফালে আপোনালোকে ইমান ধুনীয়া দৃশ্য দেখিবলৈ পাব। তাত গ'লে সঁচাকৈ মনটো প্ৰশান্তি লাগি যায়। বৰ ধুনীয়াকৈ সজাই ৰাখিছে। চাওকচোন, চাৰিওফালে কিমান সুন্দৰকৈ সজাই ৰাখিছে, ইমান চাফ চিকুণ, ইমান নিয়াৰিকৈ ৰাখিছে। মানসদা, কেনেকুৱা লাগিছে আহি দেখি? বহুত ধুনীয়া পৰিৱেশ। কেনেকুৱা লাগিছে? কষ্ট মানে বস্তুখিনি দেখিয়ে ভাল লাগি গৈছে। আপোনালোকক কৈছিলোঁ যে ফল মূলখিনি দেখাম বুলি। কল ল'লোঁ, নাচপতি ল'লোঁ, আপেল ল'লোঁ আৰু নাক ফল, চৰি নাচপতি আপেল ল'লোঁ আৰু এটা নাৰিকল লৈছোঁ। আশ্ৰমৰ ভিতৰত প্ৰৱেশ কৰি আমি এইদৰে মমবাতি আৰু ধূপ জ্বলাই ল'লোঁ। যিহেতু বৌদ্ধসকলৰ কাৰণে মমবাতিডাল বহুত বেছি পবিত্ৰ হয়, সেইকাৰণে আমি কেইডালমান মম লৈ আনিছিলোঁ। মমকেইডাল জ্বলালোঁ, লগতে আমি ধূপো জ্বলাই ল'লোঁ।
এনেদৰে মনটো সঁচাকৈ পবিত্ৰ লাগিলে। তেনে মুহূৰ্ততে ভান্তে বাবা আহি আমাৰ ওচৰত উপস্থিত হৈছিল। তেখেতক দেখা পাই অকণমান ভিডিঅ' কৰি থ'লোঁ। তেখেতে আমাক এয়া অকণমান আশীৰ্বাদ দিছে। তেখেতক জ্যোতিপ্ৰসাদ দাই ভিডিঅ' কৰি ৰাখিছিলে, সেইখিনিও দেখাই দিলোঁ। তাত অলপ আপেল কাটি থৈছিলে, সেইখিনি আমাক খাবলৈ দিলে। খালোঁ 2-3 পিচকৈ, ভোক লাগি আছিলে যিহেতু অলপ। তেখেতে এইটো এটা বেলেগ পৰিয়াল, তেওঁলোকে আমাক এখন ফটো উঠাই দিছিলে ভান্তে বাবাৰ সৈতে। এতিয়া চাওক মন্দিৰৰ ভিতৰৰ দৃশ্য ইমান ধুনীয়াকৈ সজাই ৰাখিছে, ইমান পৰিপাটি কৰি ৰাখিছে আৰু ইমান পবিত্ৰ লাগি যায় দেখা পালেই, বা ভক্তিভাৱত মূৰটো দুখ খাই যায় এইখিনি দেখিলে সঁচাকৈ। ইয়াত এটা আমি সেৱা ল'লোঁ সকলোৱে, যিকেইজন গৈছিলোঁ, ভাল লাগিল। এয়া চাওকচোন, ইয়াত বোলে 75টা কুকুৰ আছে। গোটেই সকলোৱে ফটো মৰাত ব্যস্ত। বৰ ধুনীয়া মৰম লগা কুকুৰকেইটা, বগা বগা বহুত মৰম লগা ধুনীয়া কুকুৰ। মই একজেক্টলি মই এই স্পেচিছটোৰ নামটো নাজানো, কিন্তু তথাপিতো বহুত মৰম লগা কুকুৰ। চাৰিওফালে কিলকিলাই ঘূৰি ফুৰিছে, মানুহ দেখিলে ভিতৰলৈ সোমাই যায়। বৰ মৰম লগা কুকুৰকেইটা। এয়া হৈছে আশ্ৰমৰ সন্মুখত পাৰ্ক নিচিনাকৈ আছে, সিফালে মন্দিৰে চাগে, নিশ্চয় আমি ইমান ভালকৈ বুজি নাপালোঁ, তথাপিতো অৱশেষত আমি ভান্তে বাবাৰ আশ্ৰমৰ পৰা বিদায় ল'লোঁ। এতিয়া আমি ডিগবৈ ফালে গৈ আছোঁ। চ' গাইজ, আমি লিডুৰ পৰা আহি ডিগবৈত মোৰ জেঠাইৰ ল'ৰা থাকে বুবুদা, দাদাক ফোন কৰিলোঁ। দাদাই ক'লে ইয়াত সোমাই যা বুলি। আমি ইয়াত অলপমান ৰিফ্ৰেছমেণ্টৰ কাৰণে সোমালোঁ। এয়া বুবুদা, এয়া বৌ। চাহ একাপ খালোঁ বহুত ধুনীয়াকৈ, কিন্তু মানে ইমান মানে পূৰা চাহটো খাবলৈ মন গৈ আছিলে, খাই দিলোঁ। সেই টাইমত ভিডিঅ' কৰিবলৈ টাইম নহ'ল আৰু আমি এখন মেলডিকা এখন লৈ আনিছিলোঁ, আপোনালোকক দেখাবলৈ নহ'লে। মেলডিকাখনে এটা মানে সৰু মিউজিকেল প্ৰগ্ৰেম এটা হ'ল, সেইটো দেখাবলৈ থাকি গ'ল। বেলেগ এদিন দেখাম। দাদা আৰু বৌৱে এই মিউজিকেল প্ৰগ্ৰেমটোৰ অকণমান ভিডিঅ' কৰি ৰাখিছিলে। এয়া দাদাক দেখা পাইছে আৰু এয়া বৌ, তেওঁলোকে অকণমান ভিডিঅ' কৰি ৰাখিছিলে, সেইখিনি পাছত এড কৰি আছোঁ, আপোনালোকে চাব। আৰু এইদৰে আমি আমাৰ যাত্ৰা শেষ কৰিলোঁ। বহুত দূৰলৈ গ'লোঁ ভান্তে বাবাৰ আশ্ৰমলৈ, আমি মনৰ প্ৰশান্তি লাভ কৰিলোঁ। দিনটো বহুত ভাল লাগিলে। এইদৰে আমাৰ যাত্ৰা সামৰণি মাৰিলোঁ।
অকণমান ভিডিঅ' কৰি থ'লেও আপোনালোকক দেখালোঁ। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু আগলৈ এনেদৰে ক'ৰবালৈ ফুৰিবলৈ গ'লে বা কিবা বিশেষ কাম থাকিলে এনেদৰে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। থেংক ইউ।